জুবিন গাৰ্গ কেৱল মাত্ৰ এটা নাম নহয়, জুবিন গাৰ্গ এক আবেগ। জুবিন গাৰ্গ কেৱল গায়ক নহয়, তেওঁ অসমৰ সম্পদ। সুখতো জুবিন, দুখতো জুবিন, শৈশৱ যৌৱন জীৱন মানেই জুবিন। মুঠৰ ওপৰত বুজা হোৱাৰ পৰাই জুবিন দাৰ গান শুনিছো, বুজিছো আৰু অনুভৱো কৰিছো। জুবিন দা এনে এজন ব্যক্তি যি জাতীয়তাবাদৰ পক্ষত গান গাইছিল। কোনো ৰাজনৈতিক শক্তিয়ে বাধা দিব নোৱাৰা এক জাতীয়তাবাদী কণ্ঠ আছিল তেওঁ। ভূপেন হাজৰিকাৰ পিছত অসমৰ বহুকেইটা থলুৱা ভাষাত গান গোৱা জুবিন দা অন্যতম। আমাৰ কাৰ্বি ভাষাত তেওঁ বহু গান গাইছে, যেনে মানাই, আৰ্নি চিলে আৰ্নি আদিকে ধৰি বহু গান গাইছে। কাৰ্বি আংলং যিবোৰ এতিয়াও কাৰ্বি সমাজত জনপ্ৰিয়। তেখেতৰ কাৰ্বি সমাজৰ প্ৰতি যি অৱদান, সেয়া আমি কেতিয়াও পাহৰিব নোৱাৰো। জুবিন দাৰ মৃত্যু সমগ্ৰ অসমৰ বাবে এক অপূৰণীয় ক্ষতি। খিলঞ্জীয়াৰ অপূৰণীয় ক্ষতিৰ লগতে আমাৰ কাৰ্বি সমাজৰ অপূৰণীয় ক্ষতি। তেনে এজন ব্যক্তিক হেৰুৱাই আমি কাৰ্বি আংলঙৰ জনতা অতিশয় দুখিত। তেখেতৰ আত্মাই শান্তি পাওক। আমি কাৰ্বি আংলঙৰ জনতাই শ্ৰদ্ধাঞ্জলি জনাইছো। তেখেত অসমীয়াৰ মাজত চিৰদিনলৈ জীয়াই থাকিব। জুবিন দা আমাৰ কাৰ্বি সমাজত সদায় জীয়াই থাকিব। অসমৰ হাৰ্ট থ্ৰব আমাৰ মাজত। এইখিনিতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তথা অসম চৰকাৰক এটাই অনুৰোধ, জুবিন দাৰ শেষ বিদায় অনুষ্ঠান এনেকুৱা হওক যাতে পূৰ্বতে এনেকুৱা অনুষ্ঠান অসমত হোৱা নাছিল আৰু ভৱিষ্যতলৈ এনেকুৱা অনুষ্ঠান নহয়। এনেকুৱা শেষ বিদায় হয় যাতে সেই বিদায় বিশ্বত চৰ্চা হওক, সমগ্ৰ বিশ্বই বুজি উঠক জুবিন দা কোন, জুবিন দা কি। জুবিন দা তথা জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি। আপুনি আমাৰ হৃদয়ত আছিল আৰু চিৰদিনলৈ থাকিব।